নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ইউটিউব চেনেলত ভিডিঅ' বনোৱাৰ আচলতে মোৰ প্ৰথম প্ৰয়াস, গতিকে কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। এতিয়া বাজিছে ৰাতিপুৱা 9:30। মই আপোনালোকক লৈ যাম আমাৰ গাঁৱৰ ওচৰতে থকা এক ঐতিহ্যমণ্ডিত দেৱালয়লৈ। তেন্তে বলক মোৰ লগত আপোনালোকেও এই দেৱালয়ৰ সৌন্দৰ্য উপভোগ কৰক। তেন্তে পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ নিৰগত দক্ষিণ প্ৰান্তত শ্ৰী শ্ৰী ঐতিহ্যমণ্ডিত গোৰক্ষ দেৱালয় অৱস্থিত। মাছ পথাৰত স্থিত এই দেৱালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য চালে চকুৰোৱা। হেল্ল' গাইজ, এয়া আমি উপস্থিত হৈছোঁ আমাৰ পশ্চিমপাৰ বাঘবাৰী বালিকুচি গাঁৱৰ গোৰক্ষ দেৱালয়ৰ চৌপাশত। এয়া আমাৰ ইয়াত আচলতে এতিয়া কাহিনী আছে। কাহিনী বুলি ক'লে মানে আমাৰ ইয়াৰ স্থানীয় বাসিন্দাখিনি মানে কি গৰু পালন কৰে। তো মানে সেই গৰু পোৱালি যদি হেৰাই যায় মানে কি ইয়াতে আমাৰ এই গোৰক্ষ দেৱালয়ত যদি শৰাই আগবঢ়াওঁ বুলি কয়, তেনেহ'লে গোপাল গোসাঁইয়ে সেই গৰু পোৱালিটোক উলিয়াই দিয়ে বুলি মানে আমাৰ জনমানসত এটি বিশ্বাস আছে। গতিকে আপোনালোকে আহক, ইয়াৰ আমাৰ পৰিৱেশটো খুব সুন্দৰ। আপোনালোকে এবাৰ আহিলে নিশ্চয় পিছত আৰু নহাকৈ মানে থাকিব নোৱাৰিব, ইমান ধুনীয়া। আমাৰ ইয়াৰে স্থানীয় যুৱকখিনিয়ে ইয়াৰ ৰাস্তাৰ চাৰিওফালে গছ গছনি ৰোপণ কৰি দিছে। আহক এতিয়া আমি যাওঁ আমাৰ মন্দিৰৰ চৌপাশটোলৈ। হেল্ল' নুপুৰ, হাই কৈ দে এবাৰ। হাই। তইও ক মন্দিৰৰ বিষয়ে কিবা জান যদি কৈ দে। এয়া আমাৰ ঐতিহ্যমণ্ডিত গোৰক্ষ দেৱালয়। কৈ দে কি জান। আহক এতিয়া আমি ভিতৰলৈ যাওঁ। গোপাল গোসাঁই ঘৰৰ ভিতৰ ভাগ। মানে আমাৰ প্ৰবাদ মতে আমাৰ মানে পৰম্পৰাগতভাৱে চলি আছে যে ইয়াৰ যিটো মূৰ্তি, এই মূৰ্তিটো মানে ইয়াতে আগতে বিৰিণা গছবিলাক আছিলে। তো মানে কি কৰিছিলে, গাঁৱৰ গাই গৰুবিলাক আহি ইয়াতে ৰৈ এই মূৰ্তিবোৰ মানে ইয়াতে যিহেতু বিৰিণা গছ আছিলে, এই বিৰিণা গছত মানে তেওঁলোকে কি কৰিছিলে, এই ইয়াতে আহি ঘাঁহ বন খাইছিলে। আৰু মানে কোৱা হয় যে ইয়াতে যিটো গৰুৱে ঘাঁহ বন খায় তেওঁ মানে সেইটো গৰুৱেহে গাখীৰ দিয়ে। তো ঠিক তেনেকৈ এই যে মূৰ্তিকেইটা দেখিছে, এই মূৰ্তিবিলাক আচলতে উদ্ধাৰ কৰা হৈছে। এইবোৰ কোনে বনাইছিলে তাৰ বিষয়ে সঠিক প্ৰমাণ নাই। প্ৰবাদ মতে ইয়াতে মানে বিৰিণা গছ আছিলে, বিৰিণা গছৰ তলত এই মূৰ্তিবিলাক আছিলে আৰু এই মূৰ্তিবিলাক আমাৰ উদ্ধাৰ কৰা হৈছে। আপোনালোকে দেখিছে এইডাল হৈছে পলাশৰ গছ। মানে ই বহুত বছৰ পুৰণি। আমাৰ ককাহঁতেও নাজানে মানে এই গছডাল কেতিয়া কোনে ৰোপণ কৰিছিলে। ইয়াতে মানে কি এটি কাহিনী আছে, মানে এই গছডালতো এটি কাহিনী আছে। ইয়াৰ যদি মানে কি খৰি বা ইয়াৰ ঠানি যদি কোনোবাই চুৰ কৰি ঘৰত মনে মনে লৈ যায়, মানে তাকে ৰাতি সপোন দেখুৱাই যে
মানে কি এইটো বেয়া কাম কৰিছ, চুৰ কৰিব নালাগে, তো তেনেকুৱা ধৰণৰ। আৰু পিছদিনাখন মানে কি কৰিব লাগে, এই আমাৰ গোৰক্ষ দেৱালয়ত আহি ইয়াতে তেওঁলোকে শৰাই আগবঢ়াব লাগে। গতিকে বন্ধুসকল, আপোনালোকো আহক আমাৰ এই গোৰক্ষ দেৱালয় প্ৰাংগণলৈ। নিশ্চয়কৈ ইয়াৰ নৈসৰ্গিক পৰিৱেশে আপোনালোকৰ মন প্ৰাণ যথেষ্ট জীপাল কৰি তুলিব। আৰু শুদ্ধ মন চিত লৈ যদি কিবা প্ৰাৰ্থনা কৰাও যায়, তেন্তে আপোনালোকৰ মনোবাঞ্ছা নিশ্চয় পূৰণ হ'ব। থেংক ইউ।